বন্ধুসকল আমাৰ ইউটিউব চেনেল আসাম বিজনেছ ইনফোলৈ স্বাগতম জনাইছোঁ। আপোনালোকক আমি জনাম হাঁহ পালনৰ বিষয়ে। আমি পুখুৰী আৰু হাঁহ কেনেদৰে কম্পজিট ফাৰ্মিং কৰি কেনেদৰে লাভান্বিত হ'ব পাৰোঁ সেই বিষয়ে আপোনালোকক জনাব চেষ্টা কৰিম। ভিডিঅ'টোত আপোনালোকে আমি হাঁহ ঘৰটো কেনেকৈ বনাব বা হাঁহক খাদ্য কি দিব, কেনেদৰে হাঁহখিনি ৰাখিব বা মাছৰ কাৰণে কি আপোনালোকে কৰিব লাগিব, আমি গোটেইখিনি তথ্য দিব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক পাঠশালাৰে এজন যুৱ আদৰ্শৱান খেতিয়ক, তেওঁ কেনেদৰে ইয়াত হাঁহ পালন কৰি স্বাৱলম্বিতা হৈছে সেই বিষয়ে আমি জনাম। ইয়াত প্ৰায় আপোনালোকে দেখিছে 500টামান হাঁহ তেওঁ বৰ্তমানলৈকে ৰাখিছে ইয়াত এইখনত, আৰু গোটেইখিনি তথ্য দিব চেষ্টা কৰিম। লগতে তেওঁৰ লগত সাক্ষাৎকাৰ হ'বলৈ চেষ্টা কৰিম। মালিক প্ৰণৱ পাঠক আমাৰ পাঠশালাৰে যুৱ খেতিয়ক এজন, তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াত দেখিছে হাঁহকেইটা আনোতে মানে প্ৰতিটো হাঁহত কিমান টকামান খৰচ হৈছে? মোৰ একোটা হাঁহত আপোনাৰ 40 টকাকৈ গৈছে পাৰ পিছ, আৰু 500টা হাঁহ আছে মোটামুটি 2000 টকা গৈছে। এতিয়া হাঁহকেইটা আনি আপোনাৰ খাদ্য কি দিছে বৰ্তমান? খাদ্য মই ফাৰ্ষ্ট টাইম মই আপোনাৰ যিহেতু দূৰৰ পৰা আহে মই ইলেক্ট্ৰচিন ব্যৱহাৰ কৰিছোঁ, আৰু তাৰপিছত আপোনাৰ ভিটামিন আছে এয়া মই আপোনাৰ এইটো ভিমাৰেল খুৱাইছোঁ। এইটো ভিমাৰেল হয়। 500টা হাঁহত এই এটা খুৱাব লাগে মোটামুটি আপোনাৰ 3 দিন 4 দিনৰ ভিতৰত। এইটো কেনেধৰণে খুৱাই মানে কেনে হিচাপত দিয়ে? এইটো আপোনাৰ লেখা থাকে, এইটো লেখামতে আপোনাৰ খুৱাব লাগে। মোটামুটি আপোনাৰ ধৰক 100 হাঁহক 1 কাপকৈ দিব লাগে। 100টা হাঁহক 1 কাপ, সেই অনুপাতে আপোনাৰ 500 দি দিলে হ'ল। বাকী আপোনাৰ 7 দিন পাছত আপোনাৰ এম্পিলবেক্স খুৱাব লাগে। এইটো আপোনাৰ হেৰা হয়, কি বোলো ভিটামিন হয়, ভিটামিন হয়। এতিয়া ভিটামিন টাইপৰ খোৱালে মানে কি হয়, আপোনাৰ লোকেল হাঁহটো গ্ৰোথ ভাল হয়। আমাৰ লোকেলকৈ পুহিলে মানে কি হয়, এৰি দিয়া যায় মানে কমকৈ ডাঙৰ হয়। এইটো খোৱালে আপোনাৰ কি হয়, সোনকাল ডাঙৰ হয়। এইখিনি আৰু ঔষধ খাব লাগে ফাৰ্ষ্ট টাইম। আপুনি এই ঘৰটো বনাওঁতে কেনেকৈ বনাইছে বা আকৃতি কিমান? আমাৰ 500 হাঁহৰ কাৰণে কেনেকুৱা আকৃতি লাগে বা কিমানমান খৰচ হৈছে ঘৰটো বনাওঁতে? মোৰ এইটো ঘৰত আপোনাৰ স্কুৱাৰ ফুট 30 মিটাৰ আছে। 30x30 আছে। আৰু আপোনাৰ ওপৰটো আপোনাৰ চব বাঁহে দি কৰা গৈছে এইখিনি। যাতে ঘৰতে বাঁহ আছে, এইটো অলপ ঘৰৰ বাঁহ থাকিলে কম খৰচাত হয় ঘৰটো বনাওঁতে, আৰু যদি কিনিব লগা আৰু খৰচাটো বেছি পৰে। তথাপিতো মানে আপোনাৰ হাঁহৰ যিটো ইনকাম, সেইটো মানে ভালেখিনি ইনকাম কৰিব পাৰে। মানে আপোনাৰ এবছৰত আপোনাৰ 2টা চালান উঠাব পাৰি যদি কৰোঁ বুলি বিচাৰে। এইবিলাক এনেকৈ যাতে হাঁহবোৰে পুখুৰীলৈ যাব পাৰে তেনেকুৱা সুবিধা কৰিছে তাৰমানে। মই মানে এই ঘৰটোত মানে বনাইছোঁ, মানে এতিয়া হাঁহখিনি এইফালেদি নামি যায়, আৰু আপোনাৰ এনেকুৱা চিষ্টেম কৰিলে মানে কি হাঁহখিনি তাৰমানে উঠা নিয়াত সুবিধা হয়। আৰু প্লাছ আপোনাৰ এইফালে মই এক্সট্ৰা এটা ঘৰ বনাইছোঁ। চবখিনি মানে আপোনাৰ দানা থোৱা, পানী থোৱা এইবিলাক চিষ্টেম খুব আছে ইয়াত। এইখিনি কৰা যায় মানে মলত্যাগ কৰি সেইখিনি মানে পানী মাৰি দিলে যাতে খালত গুচি যায়, মাছে খাব পাৰে। আৰু আপোনাৰ মানে মোৰ এটা পুখুৰী আছে তলত, সেই পুখুৰীত মানে যিবিলাক মল মূত্ৰ থাকে এইবিলাক মই পানী দি চাফা কৰি দিওঁ, আৰু এইবিলাক মাছো ডাঙৰ হয়। এতিয়া আপোনালোকে মাছো দিব বিচাৰে খালত, তেনেকুৱা চিষ্টেমত মানে ভাল হয়। আচ্ছা, এইটো আপোনাৰ কম্পজিট ফাৰ্মিং, আপুনি একেলগে মৎস্য আৰু হাঁহ 2টা পালন কৰিছে। আপোনালোকে এইটো পুখুৰীটো এইটো কিমানমান আছে মাটি? আপোনাৰ 1 বিঘা আছে এইটো পুখুৰীত। 1 বিঘা ন? 1 বিঘা আছে এইটো। ইয়াত মাছ কিমানমান টকাৰ পৰা এৰি দিছে আৰু কি মাছ ধৰণৰ মাছ এৰি দিছে? ইয়াত মই মোটামুটি আপোনাৰ 3টা প্ৰজাতিৰ মাছ দিছোঁ। গ্লাছ কাপ, চিলভাৰ আৰু বিকেট। দিছোঁ। কিমানমান এৰি দিছে মাছ? মোটামুটি আপোনাৰ ইয়াত 70 কিলো মাছ আছে। 70 কেজি মাছ এৰি দিছে। হাঁহকেইটা মোটামুটি কিমান দিনৰ ভিতৰত বেচিব পৰা হ'ব? ডাঙৰ কিমান দিনৰ মূৰত হ'ব? আপোনাৰ এতিয়া এই হাঁহখিনি চাওক, এতিয়া আপোনাৰ 40 দিন হৈছে মোৰ এইকেইটা হাঁহ। 40 দিন হৈছে। 40 দিন হৈছে। মোটামুটি আপোনাৰ আৰু মোটামুটি 2 মাহ ৰাখিলে এইখিনি বিক্ৰী কৰিব পৰা হ'ব বজাৰত। 2 মাহ ৰাখিলে আৰু পাৰ হাঁহ আপোনালোকে কিমানমানকৈ ইনকাম কৰিম বুলি ভাবিছে? ইনকাম মানে বৰ্তমান আপোনাৰ এতিয়া খৰচ মোৰ 40 দিনত মোটামুটি 500 হাঁহত আপোনাৰ মোটামুটি 30,000 টকা গৈছে মানে খোৱাৰ কাৰণে। মানে বেচিলে আৰু এটা হাঁহত কিমানমানকৈ আশা কৰিব পাৰে? মোটামুটি 500 টকা আৰামত বিক্ৰী দিব পাৰে এটা হাঁহত। খিনি দিছে 70 কেজি মাছ দিছে, আপোনালোকৰ খৰচ কিমানমান গৈছে মাছখিনি? মাছত আপোনাৰ মোৰ কিনোতে যিখিনি খৰচা গৈছে মানে 14,000 টকা গৈছে। বাকীখিনি আপোনাৰ মানে আধা দিব লগা একো নহয়। গতিকে হাঁহৰ মূল মটৰখিনি খাই এবছৰত মানে ভালেখিনি ডাঙৰ হৈছে। এবছৰত আপুনি প্ৰায় কিমানমান ইনকাম কৰিম বুলি ভাবিছে মাছৰ পৰা? মাছৰ পৰা মোটামুটি আপোনাৰ 1 পৰা 1.5 ভিতৰত ইনকাম হৈ যায় বছৰি। আৰু হাঁহখিনিৰ পৰা আপোনালোকে হাঁহখিনি আপোনাৰ মই 2টা চালান উঠাম এটা বছৰত। মোটামুটি এটা বছৰত আপোনাৰ 1.5 লাখ মান টকা আহে।
এটা চালানত নে এটা বছৰ মানে এটা চালানত এটা চালানত 1.5 লাখ টকা মানে আপোনাৰ দুটা চালানত 3 লাখ আৰু 3 ইফালে লাখ টকা আহিছে পিনে প্ৰায় মাছৰ 1 লাখ হ'লে 4 লাখ টকা 4 লাখ 5 লাখ টকা ইনকাম হয় বছৰৰ ইনকাম মাছখিনি কিবা বেলেগ আৰু আহাৰ দিয়ে নেকি হাঁহৰ মানে আপোনাৰ হাঁহ থাকিলে গোটেই মূল মটৰখিনি মাছে খাব পায় সেইকাৰণে মানে মই ইয়াত কোনো আধাৰৰ প্ৰয়োগ কৰা নাই মানে তেনেকুৱাকৈ লাভজনক হৈ আছোঁ মই আপোনাৰ মৎস্য পালনত আপুনি দেখিছে হাঁহখিনি আহিছে আৰু ঘৰলৈ এইখিনি দেখিছে চাইজটো কেনেকুৱা আপোনালোকৰ কিমান দিন হ'ব বুলি ক'লে হাঁহখিনি এইটো আপোনাৰ 40 দিন হৈছে 40 দিন হৈছে প্ৰায় আপুনি দেখিছে হাঁহখিনিৰ চাইজটো কেনেকুৱা 40 দিনত প্ৰায় আপোনালোকে এনেকুৱা ধৰণৰ হৈছে হাঁহখিনি আৰু বিশেষ চোৱা চিতা কৰিব দৰকাৰ নাই নিজে আহি যায় মানে ঘৰটো আৰু তাৰপিছত পুখুৰীত যায় এতিয়া আপোনালোকে দেখিছে এই প্ৰায় 1 বিঘা মাটিতে হাঁহ আৰু মৎস্য একেলগে কম্প'জিট ফাৰ্মিং কৰি কিদৰে উপকৃত হ'ব পাৰি আপোনালোকে প্ৰায় ইয়াত বছৰত প্ৰায় 3-4 লাখ টকা ধুনীয়াকৈ ইনকাম কৰিব পাৰে ভিডিঅ'টোত আজিলৈ ইমানেই আছিল আপোনালোকক যদি উন্নত মানৰ থলুৱা প্ৰজাতিৰ হাঁহ লাগে বা এনেকুৱা আপোনালোকে কৰিব বিচাৰে ফাৰ্মিং আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰে আমি আপোনালোকক নিশ্চয়কৈ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ